গুড মৰ্ণিং এভৰিৱান। আজি বহুত দিনৰ মূৰত যে মোবাইলটো লৈ অকণমান বাহিৰত ওলাইছোঁ। এতিয়া 6:30 হৈছে। মই উঠি ফ্ৰেছ হৈছোঁ, এতিয়া কিচেনত যাব লাগিব। আজিকালি কিন্তু ঠাণ্ডাটো বহুত কমি আহিছে, ভাল লাগে। ইমান বেছি ঠাণ্ডা হ'লেও ভাল নালাগে। ইফালে গৰম পানী বহাই দিছোঁ আৰু আজি ৰাজমাহ বনাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া সময় নহ'ব কিজানি। ৰাজমাহ মানে বইল হ'বলৈ বহুত সময় লাগে। ৰাজমাহ তিয়াই ৰাখিছিলোঁ আৰু অকণমান বুট বিৰিয়ানী বনাওঁ বুলি চাহৰ লগত খাবলৈ সেয়াও তিয়াই ৰাখিছিলোঁ। সেয়া এতিয়া বনাম, কিন্তু ৰাজমাহ বনাব নোৱাৰিম, টাইমে নহ'ব। আৰু বেটাৰ এইবিলাক এক্সামৰ কপি দি দিছিলে পেৰেণ্টছক দেখুৱাবৰ কাৰণে। ৰাতিয়ে ছিগনেচাৰ কৰি থ'ম বুলি ভাবিছিলোঁ, কৰাই নহ'লে। এতিয়া কৰি লওঁ। আৰু এক্সামৰ কপিবিলাক যে গোটেইবিলাক এনেকৈ ফালি লৈ আহে, গোটেইখিনি মোৰ এনেকৈ লগাই দিব লাগে। প্ৰত্যেকটো এক্সাম কপিয়ে মোৰ লগাই দিব লাগে। গোটেইখিনি ৰেডি কৰিব লাগিব। এতিয়া মোৰ টিফিন, বেটাৰ টিফিন, দুজনৰ পানী, এইখিনি ৰাতিয়ে কৰি থ'ব লাগে, কেতিয়াবা মোৰ সময়ে নহয়। আৰু ভাবিলোঁ চাহখিনি খাই লওঁ, তাৰপিছতহে বেটাক উঠাম, নহ'লে আকৌ সি চাহ খাবলৈ মোক দিগদাৰ কৰি দিব, চাহটো ঠাণ্ডা হৈ যাব। ভাবিলোঁ চাহখন খাই লওঁ, তাৰপিছতে উঠাই লওঁ। এতিয়া 7:40 হৈছে। ঠাণ্ডা দিনত যে ল'ৰা ছোৱালীক উঠাবলৈ ইমান দিগদাৰ হয় আৰু মনটো ইমান বেয়া লাগে নহয়। পাপা এই স্কুলৰ কাৰণে গোটেই যোগাৰ পাতি শেষ। এয়া হৈছে মোৰ পাপা। ক'ত যাবা? আহা। ঠাণ্ডা কিন্তু ভালেমান কমি গৈছে এতিয়া। ক'ত যাবা? স্কুল। গুড মৰ্ণিং এভৰিৱান। এতিয়া হৈছে 8:40 আৰু মা বেটা দুয়ো একদম ৰেডি হৈ গৈছে। স্কুল আহি পালোঁ 5 মিনিটমান আগত। এতিয়া প্ৰেয়াৰ হৈ আছে আৰু স্কুলত এতিয়া ল'ৰা ছোৱালীখিনিক নতুনকৈ আই কাৰ্ড দিব, সেইকাৰণে ফটো উঠাব দিছে। সেই টিকলু দুটাক মাতি আনিছোঁ সেইকাৰণে ফটো উঠাবলৈ বুলি। আৰু অকণমান পিছতে মিড ডে মিল দিব, সিহঁতে খেলি আছে। এতিয়া হৈছে 12:40। মোৰ বেটাক হাজবেণ্ডে লৈ আহিলে স্কুলৰ পৰা, আৰু স্কুলৰ পৰা আহি তাক মোৰ ইয়াতে থৈ যায়। আৰু সিও আহি মানে ল'ৰা ছোৱালীখিনিৰ সৈতে ইমান খেলি থাকে। এতিয়া যিহেতু মিড ডে মিল হৈ ল'ৰা ছোৱালীখিনি খেলি আছে, এইখিনি সময়তে মই বেটাকো টিফিনটো খুৱাই ল'ম। টিফিন যিহেতু মই ঘৰৰ পৰা লৈ আহোঁ। আৰু এতিয়া 1:40 হৈ গৈছে। মই শেষৰটো ক্লাছ কৰি আছোঁ আৰু ইয়াৰ পিছত ছুটি হৈ যাব স্কুল 2টামানত। আৰু বেটা ছাগলীটোৰ লগত খেলি আছে। আৰু এতিয়া ফাইনেলি 2টামান বজাত স্কুল ছুটি দি দিলে, আৰু ইমান বেছি ভাগৰ লাগিছে নহয়। আৰু আজি